অসমীয়া ভাষাৰ দ্বিতীয়খন বাতৰি কাকতৰ বিষয়ে আপুনি জানেনে? অসমীয়া ভাষাৰ দ্বিতীয়খন বাতৰি কাকতৰ নাম আছিল অসম বিলাসিনী আৰু এই বাতৰি কাকতখন 1871 চনত প্ৰকাশ কৰিছিল দত্তদেৱ গোস্বামীয়ে আৰু এই দত্তদেৱ গোস্বামীয়ে আছিল অসম বিলাসিনীৰ প্ৰথমগৰাকী সম্পাদক। অসমীয়া বাতৰি কাকতৰ পাতত খ্ৰীষ্টান মিছনাৰীসকলৰ সাংস্কৃতিক ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে এই অসম বিলাসিনী আছিল অসমীয়া ভাষা আৰু সংস্কৃতিক প্ৰতিনিধিত্ব কৰা এক শক্তিশালী প্ৰত্যুত্তৰ। এই অসম বিলাসিনী বাতৰি কাকতখন 1883 চনত বন্ধ হৈ যায়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত 1913 চনত এগৰাকী অসমীয়া সাহিত্যিক তথা ব্ৰিটিছ চৰকাৰৰ অধীনত চাকৰি কৰা চাকৰিয়াল কৃষ্ণকান্ত ভট্টাচাৰ্যই এই বাতৰি কাকতখনক পুনৰুজ্জীৱিত কৰে আৰু ব্ৰিটিছ চৰকাৰৰ ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে কৃষ্ণকান্ত ভট্টাচাৰ্যৰ লেখাসমূহ এই বাতৰি কাকতখনত প্ৰকাশ পোৱা বাবে কৃষ্ণকান্ত ভট্টাচাৰ্যই নিজৰ চাকৰিও হেৰুৱাবলগীয়া হয়। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ব্ৰিটিছ চৰকাৰৰ ধাৰাবাহিক হেঁচাৰ বাবে 1913 চনৰ পিছত সুদীৰ্ঘ 11 বছৰৰ অন্তত 1924 চনত এই বাতৰি কাকতখন বন্ধ কৰিবলগীয়া হয়। 1871 চনত প্ৰকাশ হোৱা এই অসম বিলাসিনী বাতৰি কাকতখন অৰ্থাৎ দত্তদেৱ গোস্বামীৰ সম্পাদনাত প্ৰকাশ হোৱা অসম বিলাসিনী বাতৰি কাকতখন ছপা কৰা হৈছিল মাজুলীৰ ধৰ্ম প্ৰকাশ প্ৰেছত। গতিকে ধন্যবাদ এনেকুৱা ধৰণৰ তথ্য পাই থাকিবলৈ আমাৰ এই মাধ্যম পেজখন ফ'ল' কৰি দিয়ক আৰু লগতে আমাৰ এই ৰিলটো শ্বেয়াৰ কৰি দিয়ক।